Hello everyone, মই আজি ইউপি ৰাজস্থান এণ্ড বিহাৰ স্পেচিয়েল ভুজিয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া মই পেন এখনত অকণমান ঘি দি ল'লোঁ। তাত মই ইয়াতে এলমণ্ড, পিস্তা আৰু কাজু সৰু মিহিকৈ কুটি লৈছিলোঁ। সেইখিনি মই অকণমান ড্ৰাই ৰোষ্ট হ'বলৈ দিম। এইখিনি ভালদৰে ৰোষ্ট হোৱাৰ পিছত মই এইখিনি পেনৰ পৰা এখন প্লেটত আঁতৰাই থলোঁ। তাৰপিছত মই আকৌ অকণমান সেইখন পেনতে ঘি অকণমান দি পেলাই মোৰ ড্ৰাই ককোনাট আছিলে যিহেতু সেয়া মই দি ল'লোঁ। এইখিনি নিদিলে অপশ্যনেল হয়, যদি ককোনাট কোনোবাই দিব নিবিচাৰে নিদিলেও কথা নাই, সেইখিনি হেৰিয়ে হৈ যাব। তাৰপিছত মই সেইখিনিও ছাইড কৰি থৈ তাৰপিছত সেই পেনখনতে আকৌ অকণমান গাখীৰ, তাত গাখীৰৰ সৰ মানে মালাই এইখিনিৰ সৈতে দি এইখিনি ভালদৰে মই লৰাই ল'ম। এইটো মোৰ পদ্ধতিৰে বনাইছোঁ, আপোনালোকে বেলেগ পদ্ধতিৰেও বনাব পাৰে। মই নিজৰ ষ্টাইলত বনাইছোঁ আজি ভুজিয়া। এইখিনি মই ভালদৰে উতলিব দিছোঁ। তাত মই এতিয়া এয়া দেখিছেনে 2 টেবুল স্পুন মই পাউডাৰ গাখীৰ দিছোঁ। এইখিনি দিয়াৰ লগে লগে এতিয়া অকণমান গাখীৰখিনি থিকনেছটো বাঢ়ি গৈছে। ইয়াত মই এতিয়া যে ড্ৰাই ৰোষ্ট কৰি থৈছিলোঁ ড্ৰাই ফ্ৰুটখিনি, সেইখিনি মই ইয়াত দি দিলোঁ। ভালদৰে লৰাই ল'ব লাগিব যেতিয়ালৈকে শুকান হৈ নাযায়। এইখিনি মই এতিয়া ঠাণ্ডা হ'বলৈ ছাইডত থৈ দিলোঁ। তাৰপিছত মই এটা বাউলত মোৰ ময়দা মই একচুৱেলি আটাটো বেছি ব্যৱহাৰ কৰোঁ। এইটো মোৰ আটাই হয়, ময়দা নহয় একচুৱেলি। এইটো বগা আটাটো আটা দিছোঁ, যিটো মোৰ ল'ৰা ছোৱালীয়ে খাব, সেইকাৰণে মই ময়দাটো কমকৈ ইউজ কৰা যায়। প্ৰায় ভাগতে মই ময়দা বুলি কোৱা যায়, কিন্তু মই আটাটোৱে বেছি ব্যৱহাৰ কৰোঁ, বগা আটাটো সেইটো। ইয়াত মই ঘি দিছোঁ সৰহকৈ, দি পেলাই মই চাই লৈছোঁ হেৰিটো কেনেকুৱা হৈছে। তাৰপিছত মই এয়া অকণমান কুহুমীয়া পানীৰে মই ডোটো বনাই লৈছোঁ। ঘি সৰহকৈ দিলে মচমচীয়াটো বেছি হ'ব। তাৰপিছত মই আধা ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিছিলোঁ। এয়া তাৰপিছত মই এইখিনি লাড্ডু কৰি ল'লোঁ। এইখিনি ভালদৰে এতিয়া মই বেলি পেলাই মই সেই বনাই থোৱা মিক্সাৰটো ইয়াত দি দিলোঁ। আৰু মোৰ এইটো শ্বেপৰ আছিলে মোৰ তাত। আপোনালোকৰ নাই যদি হাতেৰে শ্বেপ দিব পাৰি। মই কেতিয়াবা শিকাই দিম মই কি ধৰণে মই শ্বেপ দিব, ছাইডৰ ফুল কাটি পেলাই পিঠা বনাব পাৰি এই মেচিনটো নোহোৱাকৈ। সেনেকৈ শিকাই দিম বাৰু মই কেতিয়াবা। আজি মই এই ধৰণে গোটেইখিনি বনাই ল'লোঁ। তাৰপিছত মই পেনখন বহাই দিলোঁ। গৰম হোৱাৰ পিছত এয়া মই আধা ঘি আৰু আধা ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। ইয়াত ঘিৰ যাতে ফ্লেভাৰটো আহে, অকণমান ৰিফাইন হ'লে সৰহকৈ দিব পাৰি। মই ঘি ব্যৱহাৰ কৰাৰ কাৰণে ঘিটো একচুৱেলি মোৰ তাত বেছি নাছিলে কাৰণে অকণমান কম হৈছে। বেছিকৈ দিলে একদম ডিপ ফ্ৰাই কৰিব নালাগে। এবাৰ আধা ফ্ৰাই কৰি উঠাই পেলাই তাৰপিছত নেক্সট আকৌ এবাৰ দিলে ধুনীয়া মচমচীয়া হৈ যায়। এইখিনি মোৰ হৈ গ'ল। মই এই ধৰণে গোটেইখিনি বহাই পেলাই ফ্ৰাই কৰি ল'ম। একদম সহজ হয়, আপোনালোকে বনাই খাই চাব। এয়া মোৰ হৈ গ'ল, দেখিছেনে কি ধুনীয়া। বাহিৰৰ ফালে ক্ৰিস্পি হয়, ভিতৰৰ ফালে একদম ধুনীয়া স্মুথ লেয়াৰ এটা হৈছে।
আৰু এয়া দেখিছেনে খুব সোৱাদৰ হয়। আপোনালোকে বনাই খাই চাব আৰু মোক এবাৰ জনাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।